নাই আজি খুৰী হা বেছি দূৰ নহয় ওচৰতে খোলা আকৌ হেল্ল' আছাম আপোনালোকৰ কি খবৰ আজি হ'ল বুধবাৰ তো আমি আজি দুজনে ভাবিলোঁ আজি মন্দিৰলৈ যাম যিটো আমাৰ তিনিচুকীয়াত ডাঙৰীয়া স্থান আছে বগাপানী টিংৰাত তাতে গৈ আছোঁ দুইজনে আমি মাকুম যিটো আমাৰ মাৰ্ঘেৰিটা যোৱা ৰোডটোত সোমাইছোঁ এই ৰাস্তাটো পালে বহুত ভাল লাগে কিয়নো নিজৰ জেগালৈ যোৱা যেন লাগে ন কাৰণ মোৰ ঘৰ হ'ল মাৰ্ঘেৰিটা তো আগৰ পৰা এইটো ৰাস্তাটো যেতিয়া পাওঁ যেন বহুত ফ্ৰী যেন নিজান লাগে মানে মই বহুত ভাল পাওঁ এই ৰাস্তাটো যেন ক্ৰছ কৰিলেহে যেন অলপ মানে শান্তি পৰিৱেশ নিচিনা লাগে নহ'লে ইয়াতে ইমান ভিৰ হয় আমাৰ এইটো ৰাস্তাটো মানে ইমানো ভিৰ নহয় তো সেইকাৰণে বহুত বেছি ভাল লাগে এয়া মোৰ মানুহজনে গাড়ী চলাই গৈ আছে গোটেই সেউজীয়া পৰিৱেশ লগত সেইটো টিংৰাত ইমান ধুনীয়া জেগাটো বহুত বেছি ভাল লাগিলে গৈ আছোঁ এই মাত্ৰ জাষ্ট আৰু এই আমি পাওঁ হৈছোঁ এয়া পালোহিয়ে তো নামি গৈছোঁ মই মন্দিৰটো এয়া দেখিছেনে ইয়াত আহিলে বহুত বেছি ভাল লাগে আৰু পণ্ডিতজনে দিয়া আশীৰ্বাদ মানে মোৰ বহুত বেছি ভাল লাগে আৰু মই হেপ্পী হওঁ ভাল লাগে আশীৰ্বাদ দিয়ে তেতিয়া এইটো দেখিছেনে বাগিচাখন ইমান ধুনীয়া লাগিছে সেউজীয়াটো অলপ এটা সৰু ক্লিপ ল'লোঁ আৰু এইটো দোকানত বস্তুবিলাক ল'বৰ কাৰণে আহিছোঁ মন্দিৰটো অলপকৈ দেখাই দিছোঁ আপোনালোকক এইফালে থালিখন সজাই দিব কৈছোঁ চাকি বাতি আৰু কি এইটো নাৰিকল এনেকৈ চেৰি কল লৈছোঁ এই মানুহজনে গৈ আছে দেখিছেনে তেওঁ নিজে যাম বুলি কৈছে তো ময়ো লগত গৈ দিছোঁ আৰু এই ভৰি হাত ধুই লৈছে তেওঁ মুখখন ইমান খং উঠা যেন লাগি আছে ন এই ফেচটোৱে এই মন্দিৰত দুইজনে পূজা কৰি আহিছোঁ পণ্ডিতজনে দেখাই দিছে আমি এনেকৈ দুইজনে কৰি আছোঁ কাৰণ আমিও যেনেকৈ একো ভালকৈ নাজানো ন তেওঁ যেনেকৈ দেখাই দিছে এনেকৈ কৰি আছোঁ তো কৰি মেলি ধূপ চুপ জ্বলাইছোঁ ভাল লাগিলে বহুত মাইণ্ড ফ্ৰেছ লাগে ন মন্দিৰত গ'লে তো ময়ো আজি বহুত বেছি হেপ্পী কাৰণ তেওঁ নিজে যাম যেতিয়া কৈছে তো আৰু মই আৰু বেছি এক্সাইট বেছি হেপ্পী থেংক ইউ মাই জান এনেকৈ কেতিয়াবা মন্দিৰ যাব লাগে হয় নাই কওকচোন ময়ো যাওঁ ভাল পাওঁ গৈ সেইটো কাৰণে আমি ভাবিলোঁ আজি যাওঁ বুলি আপোনালোক আহিব ইয়াত ৰাস্তা কাষতে আছে হাইৱে কাষতে একো প্ৰব্লেম নাই তেনেকৈ দেখিছেনে হাইৱে কাষতে মন্দিৰটো লাগি আছে আৰু সেৱাকাৰী হৈ গ'ল এয়া গাড়ীখনত পণ্ডিতজনে অলপ পূজা কৰি দিছে তেওঁসকলে অলপ হেল্প কৰি দিছে কাৰণ গাড়ীখনৰ কাৰণে যোৱা হৈছিলে তো আমি সেইটো কাৰণে আৰু এটা সুবিধাও পালোঁ গ'লোঁ সকলো প্ৰশংসা কৰিলে হৈ গ'ল এই আমি ঘৰলৈ উভতিছোঁ দেখিছোঁ বৰষুণ দি আছে তো বৰষুণৰ বতৰত দুয়োজনে আহি আছোঁ গান শুনি
হ'ব দেখিছেনে সেই মন্দিৰটো আমাৰ বিয়া হৈছিল তো এই মন্দিৰটো দেখিলে মোৰ বহুত বেছি ভাল লাগে তো আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি ক'ব অ'কে বাই বাই থেংক ইউ অল অফ ইউ